মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। আজি বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই, বোলো আজি ভিডিঅ' এটা বনাওঁ। আজি লক্ষী পূজা, এতিয়া সন্ধিয়াই হ'ল, সন্ধিয়া লাগিছে আৰু গা পা ধুই ওলাই কৰি ৰেডি হৈ গ'লোঁ। এতিয়া ধূনা জ্বলাম আৰু ভাবিছোঁ আজি আপোনালোককো দেখাওঁ। কাতি বিহু দিনাখন বনাম বুলি ভাবিছিলোঁ ভিডিঅ', তেনেকৈ থাকি গ'ল। তাৰপিছত আকৌ পূজাত বনাম বুলি ভাবিলোঁ, তেনেকৈ থাকি গ'ল। আজি বোলো ষ্টাৰ্ট কৰি দিওঁ, নহ'লে থাকিয়ে যায় ভিডিঅ' বনোৱা নহয় ভাবিলোঁ, সেইকাৰণে বোলো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে কি পাৰোঁ দেখুৱাম আৰু আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ৰেডি হৈ গ'ল, চাই পেলাই চাই দিয়া মোবাইললৈ, নেচাই মোবাইললৈ চাই দিয়া, নামিবলৈ লাগে তাইক, চাই দিয়া। এইয়া আমি ৰেডি হৈ গ'লোঁ, এতিয়া সন্ধিয়া হ'বই আৰু এয়া সন্ধিয়া হৈছে দেখিছেনে। এতিয়া জ্বলাম আৰু 5টাৰ পৰা লাগিব বুলি দিছে মোবাইলত, 5টা বজা নাই এতিয়ালৈকে, বাজিলে আৰু জ্বলাম আৰু চাকি। এয়া মই চাকি জ্বলাবলৈ লৈ আছোঁ, আমি ইয়াতে জ্বলাইছোঁ আৰু আমি মানে তুলসী তলত আজি নিদিওঁ, প্ৰসাদ ইয়াতে দিম, সেইকাৰণে ইয়াতে প্ৰথম জ্বলাই লৈছোঁ, তাৰপিছতে তুলসী তলত মই জ্বলামগৈ। এয়া ঘৰত যি আছে সোণ সেয়াকে দিছোঁ, এনেকৈ আগবঢ়াই পিনি তামোল পাণ আৰু অকণমান ধান আনি পিনি পিছফালৰ পৰা। পিছে আমাৰ ধানো নাই, আমাৰ বেলেগৰ তাৰপৰাই আনিব লগা হৈছে, নিজৰ খেতিও নাই মানে। জ্বলাই লওঁ চাকি গছ, তাৰপিছত ধূপ চুপ জ্বলাই কৰি আকৌ মই মানে তুলসী তলত জ্বলাবলৈ যাম। পিছে কেমেৰাটো বায়ে কৰি আছে, বোলো বায়ে কৰিবলৈ দিলোঁ, বায়ে ৰখি আছে। তাৰপিছত মই জ্বলোৱাৰ পিছতে বায়ে জ্বলাব আৰু ধূপ। মই আগতে প্ৰথমতে জ্বলাই লৈছোঁ। আমি তেনেকৈয়ে ইয়াতে সদায় জ্বলাওঁ ৰাতিপুৱা গধূলি, বেলেগকৈ জেগা নাইও আমাৰ, জেগাবোৰ বৰ কম, সেইকাৰণে এনেকৈ সদায় দিওঁ আৰু ৰাতিপুৱা গধূলি। মেইন মনটোহে মেইন মানুহৰ, য'ত যেনেকৈ জ্বলালেও মনৰ পৰা যদি আপুনি ভগৱানক হেৰি কৰে, তেতিয়া আপোনাৰ মানে ভগৱান তুষ্ট হ'ব। বোলে হয় এনেকুৱা দিব লাগে, সেইটো নহয়, সদায় যেনেকৈ জ্বলায় তেনেকৈ সদায় জ্বলালে ভাল আৰু। মই জ্বলাই আছোঁ। প্ৰাৰ্থনাও পিছে মই গাব জানো, কিন্তু এতিয়া গোৱা নাই আৰু মনতে যি ভাবিছোঁ আৰু। এয়া কি গছ চাকি আকৌ বাহিৰত জ্বলাবলৈ থৈছোঁ আৰু 3ডাল জ্বলাইছোঁ ধূপ। এইফালে আকৌ মই তুলসী তলত এয়া জ্বলাই আছোঁ চাকি। এইফালে এতিয়া আকৌ কেমেৰামেন মেংগ দেই, আমাৰ ভিডিঅ'ত আগত ওলাইছে সি বাৰু, মেংগত হেৰি কৰি আছে, মই বোলে জ্বলাই আছোঁ আৰু। পিছে তুলসী গছজোপাহে নুঠালে, সি ইফালে কিনাৰৰ ফালে আছিলে, সিও তাক উঠাবলৈ দিলোঁ। এইফালৰ পৰা কিনাৰৰ পৰা এনেকৈ উঠাই আছে সি, মই এনেকৈ জ্বলাইছোঁ আৰু চবতে 3ডাল ধূপ। এইফালে আকৌ বায়ে সেয়া ছোৱালী লৈ আছে, পপাই কিবা কিবি গান গাই আছে। মই সেইফালে সেইকাৰণে মুড কৰি দিছোঁ গানটো, আপোনালোকক শুনোৱা নাই আৰু এনে ধেমালিতে যি গাই আছিলে। দেখিছেনে, নৰখে আকৌ সেইফালে দিব লগা হ'ল। পিছে আমাৰ তুলসী গছজোপা বহুত জোপোহা দেই, দেখাবলৈহে থাকিলে। এয়া মই চাকি ভিতৰৰ পৰা জ্বলাই দি চবতে এগছ দিম। প্ৰথমতে আমাৰ জপনাখনতে দি লৈছোঁ, দুইফালে দুগছ চাকি। যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু, ইমানকৈ ভালকৈ নাজানো নিয়ম নীতিবোৰ, যিখিনি পাৰোঁ আৰু তেনেকৈ কৰোঁ আৰু সঁচা মনেদি, মানে মনৰ পৰা আৰু। এফালে আকৌ আমাৰ ধান খেতি নাই যে, সেইকাৰণে অকণমান আগফালে পথাৰ আছে আমাৰ ঘৰৰ কিনাৰত, সেইকাৰণে এইডোখৰতে এগছ দি দিছোঁ চাকি। তেনেকৈ চব দিলোঁ। এইফালে আকৌ আমাৰ পাকঘৰ বুলিবলৈ এয়া আমাৰ ইয়াত গেছতে ইয়াতে বনাই, এনেকৈ জুইশাল বুলিবলৈ নাই, সেইকাৰণে ইয়াতে এগছ দি দিলোঁ। তাৰপিছত আকৌ দিম আমাৰ মানে য'ত চাউল থওঁ, ভঁৰালো নাই আমাৰ, এয়া চাউল থওঁ ইয়াতে, এইটোৱে ভঁৰাল আৰু ন। ইয়াতে এগছ দি পিনি আকৌ মই পিছফালে দিমগৈ, পিছফালে গৈ আছোঁ। এতিয়া পিছফালে এগছ দিম, বাৰীত এগছ দিছোঁ আৰু সেয়া বাৰীত দি লৈ দিছোঁ। মোৰ হাঁহি উঠি গৈছেগৈ, মেংগৰ পৰা হেৰি কৰি আছে। তাৰপিছত এইফালে আহিলোঁ আকৌ দোকানত দিবলৈ, লাষ্টতহে দিছোঁ দেই দোকানত। এয়া দোকানত দিলোঁহি। ৰাইচ একদম যোনটো দেখিছেনে কি ধুনীয়াকৈ একদম লাগিছে। এয়া জেঠাইহঁতৰ চাকি তাকি জ্বলাই থৈছে আৰু আমাৰ জ্বলাই থৈছোঁ। পাপাই বহি কাৰোবাৰ লগত কথা পাতি আছে।
এয়া চাকি তাকি জ্বলাই কৰি আজৰি হৈ আহিলোঁ আৰু এইফালে মেংগয়ে এয়া দিলেহি আপোনাৰ প্ৰসাদ এইটো কি চিৰা নাৰিকল আৰু বুন্দিয়া লাডু এনেকৈ মিক্স কৰি পিনি দিছেহি আমাৰ আগবঢ়াই থৈছে দিম আৰু প্ৰসাদ অঁ তোকো দিম আকৌ আমি অকলে খাম নেকি এইটো মেংগ' কেমেৰা কৰি থকাটো কি চিৰা দিম হেৰি কৰি থৈছোঁ তাত আগবঢ়াই থৈছে আকৌ আমাৰ ধূপ জ্বলোৱা ধানখনিয়া পাই আগবঢ়াই দিলে প্ৰসাদ আমি এনেকৈ দিছোঁ আৰু বেলেগকৈ নাজানো দিবলৈ যেনেকৈ পাৰিছোঁ আৰু দিছোঁ আৰু এয়া আমাৰ আজি প্ৰসাদ প্ৰসাদ তাৰপিছত এয়া চিৰা আৰু নাৰিকল কল এনেকৈ খাই লওঁতে ৰাইচ কাপোৰ কানি সলাই পিনি পাকঘৰলৈ আহিলোঁ আৰু আজিতো ৰুটিয়ে খোৱাই হয় ভাত আজি খোৱা নহয় সেইকাৰণে বনাবলৈ আহিছোঁ আটা মঠি কৰি গোল কৰি থোৱা আছে তাৰপিছত এয়া চব্জি বনাই থোৱা আছে ৰহমাহ মটৰ আলু আৰু পনীৰ তাৰপিছত এইফালে আকৌ এয়া আলু ভাজি তেনেকৈ আজি খাম আৰু ৰেডি কৰিয়ে থৈছোঁ চববোৰ তাৰপিছত এতিয়া আকৌ ৰুটি বনাম আৰু গৰমে গৰমে খাইহে দিম আৰু সেয়াই দেখিছেনে ৰুটিখন আজি ইমান ফুলিছে এনে পিছে মোৰ নুফুলে দেই আজিহে ফুলিছে আৰু বেলেগকৈ ভিডিঅ' বনোৱা নহ'ল আৰু বেয়া নাপাব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিলৈ বাই বাই দেই সকলোকে